গুড মৰ্ণিং অসম। এতিয়া ৰাতিপুৱা ৩ বাজিছে আৰু মই ৩ বজাৰ লগে লগে আপোনালোকৰ কাৰণে লৈ আহিছোঁ বন্ধুসকল দৈনিক ৰাশিফল শিতানটো। সদায় লৈ অহাৰ দৰে বন্ধুসকল আজি মে' মাহৰ ১৮ তাৰিখ, জেঠ মাহৰ ৩ তাৰিখ আৰু শনিবাৰ। আজিৰ দিনটোৰ বন্ধুসকল ৰাশিফল শিতানটো আমি আৰম্ভ কৰোঁ আহক। তাৰ লগে লগে বন্ধুসকল কম, যদি আমাৰ চেনেলটোত আজি আপোনালোক নতুন আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগৰ ঘণ্টিটো বজাব, তেতিয়া আমাৰ সদায় আহিবলগীয়া দৈনিক ৰাশিফল শিতানৰ ভিডিঅ'সমূহ আপোনালোকে সুন্দৰকৈ উপভোগ কৰিব পাৰিব। তেতিয়াহ'লে আহক বন্ধুসকল, আমি বেছি দেৰি নকৰি আজিৰ দিনটোৰ ৰাশিফল শিতানটো আৰম্ভ কৰোঁ। হয় বন্ধুসকল, পোনপ্ৰথমে আমি আহিছোঁ মেঘ ৰাশিলৈ। মেঘ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ শুভ আখৰ হৈ গ'ল চৰেয় আৰু ল। উন্নত সময়, দলে বলে কৰা কামত বন্ধুসকল প্ৰেৰণা দেখা যায় আৰু ভাই ভনীৰ পিছে বৰ উন্নত নহ'ব পাৰে স্বাস্থ্যৰ। দৃঢ়তাৰে কামত ধৰিলে বন্ধুসকল অগ্ৰগতি আছে আজি আপোনালোকৰ। মাতৃৰ স্বাস্থ্যৰ খুব ভাল নহ'ব পাৰে আৰু কিবা আচহুৱা সংবাদে প্ৰাপ্তিৰ যোগ দেখা যায় বন্ধুসকল, বা কিবা আচহুৱা সংবাদ আজি পাব পাৰে। শৰীৰৰ যত্ন ৰাখক বন্ধুসকল আৰু লগতে কম বন্ধুসকল আপোনালোকৰ পঢ়া শুনাত আজি মধ্যম ফল আশা কৰিব পাৰি। হয় বন্ধুসকল, তাৰপিছতে আমি আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ শুভ আখৰ হ'ব আজি হুঁচৰি, হুঁচৰু আৰু ব। ধৰ্মকৰ্মত নিষ্ঠা বা কিছুমান গ্ৰহ বিশ্বাস ৰখাৰ কাৰণে বন্ধুসকল আজি আপোনালোকে উপকৃত হ'ব পাৰে। আৰু তাৰ লগে লগে বন্ধুসকল কম, অন্তৰংগৰ বন্ধুৰ সৈতে বিভেদ যাতে নঘটে তাৰ প্ৰতি আপোনালোকে অকণমান চকু ৰাখিব আজি লাগিব। আৰু সন্তানৰ বৰ বেয়া নহয় বন্ধুসকল, দাম্পত্যত বিশেষকৈ দৃষ্টিকোণৰ বাহিৰে উন্নত দেখাই যায়। নতুন দায়িত্ব আজি বাঢ়িব পাৰে বন্ধুসকল আপোনালোকৰ। কিছু সাল সলনিৰ চেষ্টা আৰু খৰচ বৃদ্ধিৰ আপোনালোকৰ আজি হ'ব। যোগাযোগ হোৱাৰ কিছুমান যোগ দেখা যায় আৰু নিজৰ গোপন ইচ্ছা আজি কাৰোবাৰ ওপৰত সদৰি নকৰাকৈ থাকিব পাৰিব। তাৰ লগে লগে বন্ধুসকল কম, কিছুদূৰ অকৰা ভাবো আজি আপোনালোকৰ মাজত দেখা যায়। পঢ়াত মধ্যম দেখা যায়, মাতৃৰ বেয়া নহয় স্বাস্থ্যৰ। হয় বন্ধুসকল, তাৰপিছতে আমি আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ বন্ধু বান্ধৱীসকলৰ শুভ আখৰ হৈ গ'ল ক, দুতীয়া ছ আৰু ঘ। জ্ঞান লাভৰ যোগ বন্ধুসকল আজি আপোনালোকৰ দেখা যায়। আৰ্থিকত বিশেষকৈ সচেতনতা থাকিব বন্ধুসকল আৰু মাতৃৰ খুব বেয়া নহয়। লগতে সন্তানৰো শুভ দেখা যায়। পঢ়া শুনাৰ ক্ষেত্ৰত বন্ধুসকল আজি আপোনালোকে অকণমান চেষ্টা কৰক আৰু বিদ্যাত বন্ধুসকল মধ্যম ফল, শত্ৰুৰ মৃত্যুৰ প্ৰভাৱ দেখা পোৱা যায় বন্ধুসকল আজি আপোনালোকৰ মাজত। হয় বন্ধুসকল, তাৰপিছতে আমি আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ বন্ধু বান্ধৱীসকলৰ শুভ আখৰ হৈ গ'ল দ আৰু হ। আৰ্থিকত মধ্যম ফল আজি আশা কৰিব পাৰে। কৰ্মস্থানত মংগলৰ বাবে বন্ধুসকল আৰু বন্ধু বান্ধৱীসকলৰ লগৰ পৰা আপোনালোকে সহযোগিতা বা সহায় পাব। কৃষকে কিছু লোকচান ভুগিলেও আজি তাৰ উন্নতি হোৱাৰ লক্ষণ দেখা যায়। পঢ়া শুনাত ধ্যান দিয়ক বন্ধুসকল আৰু মাতৃৰ মধ্যম স্বাস্থ্য হ'ব আজি। সন্তানৰ দেহাৰ প্ৰতি নজৰ ৰখাটো আজি খুবেই প্ৰয়োজন বন্ধুসকল। হয় বন্ধুসকল, তাৰপিছতে আমি আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ শুভ আখৰ হৈ গ'ল ম আৰু মধুনীয়া ত। কৰ্মস্থানত বন্ধুসকল কিছু উন্নত সংযোগ দেখা যায়। বুদ্ধিজীৱীৰ প্ৰেৰণা দেখা যায় বন্ধুসকল আজি। আৰু ব্যৱসায়ত নিষ্ঠা ৰাখিলে বন্ধুসকল আয় নিশ্চিত হ'ব আৰু সম্ভৱস্থলত ৰাজনৈতিক বা সামাজিক স্থায়ীভাৱে শুভ দেখা যায় আৰু নিজৰ একান্ত চেষ্টাত আজি আৰ্থিকভাৱেও আজি আপোনালোকে উন্নতি লাভ কৰিব। দাম্পত্যত বন্ধুসকল মধ্যম ফল আৰু মাতৃৰ দেহ দুৰ্বল যেন হ'ব পাৰে আজি। হয় বন্ধুসকল, তাৰপিছতে আমি আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ বন্ধু বান্ধৱীসকলৰ শুভ আখৰ আজি প আৰু মধুনীয়া ঠ। পিতৃৰ উদ্ৰতা থাকিলেও বন্ধুসকল আপুনি উভতি নধৰাই ভাল বন্ধুসকল। দাম্পত্যত একাধিক সমস্যা দেখা দিব পাৰে। অৰ্থহানি হোৱাৰ দেখা দিব পাৰে বন্ধুসকল আজি। তাৰ বাবে আজি অকণমান সতৰ্কতা অৱলম্বন কৰক। নতুন সমস্যা আদিয়ে চিন্তাত পেলাব বন্ধুসকল। তথাপি নিজৰ উদ্দেশ্যৰ পৰা উভতি নাহিব। শৰীৰটো বৰ ঠিক নাথাকিব পাৰে বন্ধুসকল আৰু বক্ৰপথেৰে ধন
লাভৰ যোগ দেখা যায় আৰু শিল্পীৰ সন্মান দেখা যায় বন্ধুসকল আৰু শিল্পীসকলৰ আজি সন্মান পাব পাৰে। হয় বন্ধুসকল, তাৰপিছতে আমি আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ বন্ধু বান্ধৱীসকলৰ শুভ আখৰ হৈ গ'ল ৰ আৰু দন্তীয়া ত। আৰ্থিক বন্ধুসকল স্থিতি খুব উন্নত নহ'লেও টানতো বন্ধুসকল আজি আপোনালোক নপৰিব, কিন্তু চলা ফুৰা কৰোঁতে বন্ধুসকল আজি সাৱধানতা অৱলম্বন কৰক। পৰাপক্ষত বন্ধুসকল নম্ৰতা আৰু ধৈৰ্যক আগস্থান দিয়ক। শত্ৰুৰ মুখৰোচক আলোচনা হ'লেও বন্ধুসকল আপোনাৰ মনোবল আৰু সাহসিকতাৰ অক্ষম থাকিব। হয় বন্ধুসকল, তাৰপিছতে আমি আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ শুভ আখৰ হৈ গ'ল ন আৰু ঝ। কৰ্মস্থানত বন্ধুসকল মংগলৰ পূৰ্ণ দৃষ্টি থকাত একপক্ষে ব্যক্তিত্বৰ উন্নতি ঘটিব বন্ধুসকল আৰু প্ৰাপ্য কিবা সংযোগ পোৱাৰ আশা দেখা যায়, কিন্তু মনোবেগ বৃদ্ধি পালে বন্ধুসকল সমস্যাই দেখা দিব পাৰে। প্ৰতিটো কাৰ্যতে বন্ধুসকল মংগলতাৰ প্ৰভাৱ দেখা যায় আৰু সন্তানৰ বৰ্তমান খুব বেয়া নহয় বন্ধুসকল, আৰু তাৰ লগে লগে বন্ধুসকল কম বিদ্যাৰ্থীসকলৰ কাৰণে আজিৰ দিনটো শুভ হ'ব। হয় বন্ধুসকল, তাৰপিছতে আমি আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ বন্ধু বান্ধৱীসকলৰ শুভ আখৰ হ'ব ধ, ফ আৰু ভ। আদৰ্শ মতে চলি আজি বন্ধুসকল আপোনালোকে ভাল পাব। শৰীৰ অলপ বেয়া হ'লেও আৰ্থিকত সুযোগ আহিব পাৰে বন্ধুসকল। মাতৃৰ ভালেই দেখা যায়। সন্তানৰ মধ্যম, ভাই ভনীৰ সহযোগিতা পাব। বিদ্যাৰ্থীসকলৰ কাৰণে দিনটোৰ শুভ। দাম্পত্যত বুজা-পৰা ৰাখক বন্ধুসকল আৰু শত্ৰুৰ জয় হ'ব পাৰে। তাৰ মাজতো বন্ধুসকল কিবা উদ্বেগ আৰু খৰচ বাঢ়িব পাৰে বন্ধুসকল আজি আপোনালোকৰ। হয় বন্ধুসকল, তাৰপিছতে আমি আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ শুভ আখৰ হৈ গ'ল খ আৰু বৈজ্ঞা জ। কিবা কিবি বন্ধুসকল অনাকাংক্ষিক সংযোগ দেখা যায়। তাৰ লগে লগে বন্ধুসকল কম সন্তানৰ দেহাৰ প্ৰতি চকু ৰাখক বন্ধুসকল আজি আপোনালোকে। বিৰোধীৰ আবিৰ্ভাৱ হ'ব পাৰে বন্ধুসকল। অৱশ্যে কৰ্মত কিছু আশা দেখা যায়। মাতৃৰ স্বাস্থ্যৰ বন্ধুসকল ভালেই দেখা যায় আজি। হয় বন্ধুসকল, তাৰপিছতে আমি আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ শুভ আখৰ হৈ গ'ল গ, তালবীয়া শ আৰু দন্তীয়া শ। আৰু মোটামুটি কৰ্মস্থানতো বন্ধুসকল আজিৰ দিনটোৰ ভালেই যাব। তাৰ লগে লগে কিছুমান ঘটনাই বন্ধুসকল আজি আপোনাক চিন্তা কৰিবলৈ বাধ্য কৰাব পাৰে। স্নেহ আৰু মমতা আছে বন্ধুসকল, সেই বুলিয়ে আপুনি আজি বেছি ত্যাগ নকৰাই ভাল। শৰীৰৰ মধ্যম ফল আশা কৰিব পাৰি আৰু দাম্পত্যত বন্ধুসকল সহযোগ পাব আৰু লগতে বন্ধুসকল কম ধৰ্মীয়ত নিষ্ঠা থাকিব। হয় বন্ধুসকল, তাৰপিছতে আমি আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আজি শুভ আখৰ হৈ গ'ল দ আৰু প্ৰথম ছ। কৰ্মক্ষেত্ৰত বাধা সত্ত্বেও সাফল্যতা বন্ধুসকল আহিব। ভ্ৰমণৰ যোগ আছে যদিও বন্ধুসকল আজি আপোনালোকে ভ্ৰমণ নকৰাই ভাল। ঘৰুৱা দিশতো নতুন দায়িত্ব ল'ব লগা হ'ব পাৰে আজি। তাৰ লগে লগে বন্ধুসকল কম শৰীৰৰ ফালেও লক্ষ্য ৰাখি চলিবলৈ চেষ্টা কৰিব। দাম্পত্যত বন্ধুসকল আজি অলপ অশান্তি দেখা দিব পাৰে। বৃষ ৰাশিৰ জাতক জাতিকাসকলে আজিও বন্ধুসকল ওম সত্যায় নমঃ এই মন্ত্ৰটো জাপ কৰক। হয় বন্ধুসকল, আজিৰ দিনটোৰ ৰাশিফল ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু এই ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰিবলৈ একদমেই নাপাহৰিব, কাৰণ আপোনালোকে শ্বেয়াৰ কৰিলে তেতিয়া তেওঁলোকেও সুন্দৰভাৱে দিনটোৰ ৰাশিফল চাই দিনটো সুচাৰুভাৱে পাৰ কৰি নিব পাৰিব। আৰু লগতে বন্ধুসকল কম, যদি আমাৰ চেনেলটোত আপোনালোক নতুন আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে ঘণ্টিটো বজাব। তেতিয়া আমাৰ সদায় আহিবলগীয়া দৈনিক ৰাশিফল শিতানৰ ভিডিঅ'সমূহ আপোনালোকে সুন্দৰকৈ উপভোগ কৰিব পাৰিব। তেতিয়াহ'লে বন্ধুসকল আজিলৈ ইমানেই। কালিলৈ পুনৰ 3 বজাত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বন্ধুসকল আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।